তুমি সুধিছিলা কবিতা কি? মই কৈছিলোঁ কবিতা মোৰ জীৱন। তুমি আকৌ সুধিছিলা তেন্তে মই তোমাৰ বাবে কোন? মই আকৌ কৈছিলোঁ সেই জীৱনৰ উশাহ। তুমি বাছনি কৰিব দি সুধিছিলা মই নে কবিতা? মই কৈছিলোঁ উশাহ অবিহনে জানো জীৱনটো জীয়াব পাৰিম? তুমি তেতিয়া আকৌ প্ৰশ্ন কৰিছিলা কবিতা এৰিব নোৱাৰিবা নেকি? আৰু মই তেতিয়া কৈছিলোঁ জীৱনটো নাথাকিলে উশাহৰ মূল্য জানো থাকিব? কিন্তু তুমি নুবুজিলাও মোক মোৰ জীৱনটো উদযাপন কৰিব দি উশাহটোৱেইচোন কাঢ়ি নিলা। জীৱনটো উদযাপন কৰিব দিওঁতে চাগে তুমি এবাৰো নাভাবিলা যে উশাহ অবিহনে জীৱনটো উদযাপন কৰাটোতো দূৰৰ কথা, জীয়াব জানো পাৰিম? তথাপি মোৰ কোনো অভিযোগ নাই দিয়া তোমাৰ ওপৰত। কবিতাবোৰক লগত লৈ জীৱনটো জীয়াম, যিহেতু কবিতাই মোৰ জীৱন। কবিতাই মোৰ জীৱন। তোমাতে সৰে সন্ধ্যা তৰা সাজে